গুৱাহাটী মহানগৰ জিলা। ইয়াত আমাৰ কেইবাটাও বিধানসভা সমষ্টি আছে। পশ্চিম গুৱাহাটী, ইয়াত বিধায়ক আছে। দিছপুৰ বিধানসভা সমষ্টি, পূব গুৱাহাটী বিধানসভা সমষ্টি আৰু জালুকবাৰী বিধানসভা সমষ্টিৰ এটা অংশ। ইয়াত আমি ৩,২৮২ গৰাকী ব্যক্তিক আই মাতৃক আমি এখন ঋণ আদায় হোৱাৰ চাৰ্টিফিকেট দিছোঁ। তেওঁলোকৰ আৰু যাতে ইয়াত ঋণ নাই, এই চাৰ্টিফিকেটখন লৈ তেখেতসকল আজি ঋণমুক্ত হ'ল। আৰু ঋণমুক্ত হোৱাৰ পিছতে তেখেতসকলে ইয়াৰ পিছত পুনৰ ব্যৱসায় কৰিবলৈ যিকোনো বিত্তীয় অনুষ্ঠানৰ পৰা ঋণ গ্ৰহণ কৰিব পাৰিব বা ব্যৱসায়ৰ কাৰণে আগবাঢ়িব পাৰিব। ইয়াৰ উপৰিও আমাৰ নিশ্চয় আপোনালোকে শুনিছে যে আমি প্ৰতিটো গোটৰ একোগৰাকী সদস্যক 10,000কৈ ব্যৱসায় কৰিবলৈ চৰকাৰৰ ফালৰ পৰা অনুদান দিয়া হ'ব। যিটো অনুদান লৈ তেখেতসকলে ব্যক্তিগতভাৱে তেওঁলোকে পুনৰ ব্যৱসায় আৰম্ভ কৰিব পাৰিব। ইয়াৰ উপৰিও বহু আঁচনি আছে, কিন্তু মই তেখেতসকলক লৈ বিশেষকৈ আজিৰ দিনটোত এইখিনি কথা আমি ব্যক্ত কৰিব বিচাৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক দূৰদৰ্শী সিদ্ধান্তৰ বাবে আমি ৰাজ্যখনত মুঠতে ১৭৯০ লাখ টকাৰ এই আঁচনিখনৰে আমি সকলো অসমৰ আই মাতৃসকলক, ঋণগ্ৰস্ত আই মাতৃসকলক ঋণমুক্ত কৰিবলৈ সক্ষম হৈছোঁ।